আরে ভাই ভাদ মাহলে আৰু এমাহ বাকী আছে কিন্তু তাৰ আগতে তই আচলতে প্ৰেম কৰাত লাগি গলি তাকো সৰু এজনী ছোৱালীৰ লগত আৰে ভাই প্ৰেম কৰিছ কৰ অকণমান ডাঙৰ ছোৱালীৰ লগত কৰ সৰু ছোৱালীৰ লগত যদি প্ৰেম কৰ তোৰ অৱস্থাটো এনেকুৱাই হ'ব ন নমস্কাৰ মই বনি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বনি ক্ৰিয়েশ্যন আজি আমি কথা পাতিম কেইটামান চকু চৰহা মানুহৰ বিষয়ে মানে লোকৰ উন্নতি মুঠেও সহ্য কৰিব নোৱাৰে তেতিয়াহ'লে আহক কলম নগৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সিহঁতৰ পুকৰটো ফালি পেলাওঁ और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए অভদ্ৰ হ'ব লাগিব এই মূৰটোত মাল বোলা বস্তুটো একো নাইকিয়া হ'ব লাগিব আচলতে বেচৰম হ'ব লাগিব তেতিয়াহে আচলতে এনেকুৱা মানুহক হিটিকিং কৰিব পাৰে ঠাট্টা কৰিব পাৰে হয় ছোৱালীজনীয়ে বেসুৰা গাইছে কিন্তু সেই বুলি ছোৱালীজনী কিমান তাচ্ছিল্য কৰাৰ আপোনাৰ অধিকাৰ নাই চাওক তাই যেনিবা বেসুৰা গালেই আপুনি যদি ভালকৈ গান এটা গাব পাৰে আপুনি কিয় নাগালে আচলতে অসমীয়া মানুহৰ এটা বেয়া স্বভাৱ আছে যে নিজেতো একো নকৰে আৰু লোকেও যদি কৰে আচলতে সহ্য নহয় আচলতে পুকৰটো জ্বলি উঠে আচলতে কিয় হয় এনেকুৱা আৰু এনেকুৱা কাৰণে আচলতে অসমখন আজিলৈকে উন্নতি হ'ব পৰা নাই আৰু কেতিয়াও নহয় কাৰণ অসমীয়া মানুহে কিবা এটা কৰা কোনো আচলতে সহ্য কৰিব নোৱাৰে নিজৰ অসমীয়া মানুহকেইটাই নোৱাৰে সহ্য কৰিব আৰু আপুনি আনৰ কথাটো মই নকওঁৱেই যদি আপুনি অসমত থাকি আচলতে উন্নতি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি আপোনাৰ কাষত কোনে কি কথা কৈ আছে তাক আচলতে আপুনি গুৰুত্ব নিদিব আৰু যদি গুৰুত্ব দিয়ে আপুনি ধৰি লওক আপুনি ধ্বংস কাৰণ লোকৰ কথাত যদি আপুনি গুৰুত্ব দিয়ে আপোনাক কেতিয়াও আচলতে আগবাঢ়িবলৈ নিদিয়ে সেইকাৰণে যি কৰিছে আপুনি অকলে কৰি আগুৱাই যাওক এদিন দেখিব সফল হ'ব কিন্তু যিবিলাকে পিছত হাঁহি থাকিবলৈ দিয়ক যি কৰে আপুনি কৈ থাকিবলৈ দিয়ক খালি আপোনাৰ কামটো আপুনি একাগ্ৰ মনে কৰি থাকক এদিন আপুনি সফল হ'ব